हेलो एभ्रिवान সকলোকে পুনৰবাৰ মোৰ অন্য এটি নিউ ব্লগলৈ স্বাগতম জনাইছো কিমাননো ঘৰত সোমাই থাকিম আজি ভাবিলো দুইটা অকমান ওলাই যাম ভাটিবেলা সবৰে মুখত শুনি থাকো অকিনোৱা পাৰ্কৰ কথা তো আজি আমি গলো এয়া অকিনোৱা পাৰ্কলৈ অকমান সোমাই দেখো গুটেখন জংঘল আৰু পানীৰ মাজতে তিনটামান ঘৰ আছে বাৰু মুখখন অকমান কিবা কৰোঁতে সি গমে পালে তাত যে মই অকনো ভাল পোৱা নাই সেই কাৰণে মানুহৰ মুখত এইকেদিন শুনি আছো বাইপাৰ ৰিজৰ্টখনৰ কথা নতুনকৈ সুইমিং পুল খুলিছে তো আমি তালৈকৈ গ'লো ও মাই গড সোমাই পেলাই ইমান ধুনীয়া পৰিৱেশ মানে এনেতো মই ফটো উঠি বহুত ভাল পাওঁ সবে জানে সেইটো কথা মোৰ ক'বলৈ গ'লে ফটো আৰু ভিডিঅ' মেইন সেইটো সবে জানে মুঠতে ফটো আৰু ভিডিঅ'ৰ কাৰণে মই পুৰা ফুল্লি ছেটিছফাইড হৈছোঁ এইখনত পিছে মোৰ সুইমিং পুলতহে গা ধোৱা নহ'ল সুইমিং পুলটো মানুহৰে ভৰ্তি হৈ আছিল সেইকাৰণে নধৰিলোঁ তাৰপিছতে আমি খাবলৈ অৰ্ডাৰ দিলোঁ ম'ম' আৰু ৰোল তাৰপিছতে আহি পালোঁ কঠীয়াতলি ঘৰলৈ কিবা এটা লৈ ল'লোঁ আৰু আজি মোৰ ব্লগটো ইমানেই